নমস্কাৰ। আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ এটা বইল চিকেন। আজি খুব গৰম পৰিছে, সেইটো কাৰণে ভাবিলোঁ অকণমান চিম্পুলকৈ বইল টাইপ কৰি বনাওঁ। একদম হেল্ডি ৰেচিপি, বেছি তেনেকুৱা একো মই ব্যৱহাৰ কৰা নাই মছলা জাতীয়। আপোনালোকে ঘৰত থকা বস্তুৰে ধুনীয়াকৈ বনাই খাব পাৰিব। খুব সোৱাদ হৈছিল, খুব টেষ্টি হৈছিলে। তেতিয়াহ'লে আহকচোন চাওঁ চিকেনৰ ৰেচিপিটো। প্ৰথমে লৈছোঁ মই আধা কেজি চিকেন, তাৰপিছত লৈছোঁ দুটা মিডিয়াম চাইজৰ পিঁয়াজ, তাৰপিছত এটা গাজৰ থাকিলে দিব, নাথাকিলেও কোনো কথা নাই। তাৰপিছত লৈছোঁ অলপ আদা নহৰু, কেইটামান জালুক, এটা জলকীয়া, এটা বিলাহী, অকণমান মান ধনিয়া, তাৰপিছত আৰু অলপ ধনিয়া লৈছোঁ। তাৰপিছত এটা কেৰাহী পাতি দিছোঁ। কেৰাহীটো গৰম হ'বই লাগিব বুলি কথা নাই, মই গৰম কৰাই নাছিলোঁ। তাতে চিকেনখিনি দিলোঁ, তাৰপিছতে পিঁয়াজখিনি এড কৰিছোঁ, গাজৰখিনিও দি দিছোঁ। তাৰপিছতে মই বিলাহীটো কাটি এনেদৰে দি দিছোঁ। বিলাহী মই এটাই লৈছোঁ, আপোনালোকে বেছি টেঙা খালে দুটাও ল'ব পাৰে। তাৰপিছতে সোৱাদমতে নিমখ দিছোঁ, এচামুচমানৰ সমান মিঠাতেল দিছোঁ কেঁচা, একদম কম পৰিমাণে দিছোঁ। এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ। এতিয়া মই গেছটো লগাই দিছিলোঁ আৰু তাপটো হৈছে আৰু লাহে লাহে। তাৰপিছতে এটা কেঁচা জলকীয়াও দি দিছোঁ। জলকীয়া মই এটাই লৈছোঁ, কাৰণ বেছি জ্বলা খাব নোৱাৰোঁ। আপোনালোকে ইচ্ছা কৰিলে দুটা তিনিটা দি দিব পাৰে। অলপ সময় ভাজি এতিয়া ইয়াতে মই আদা নহৰুখিনি যে দেখাইছিলোঁ, আদা নহৰু আৰু তাৰ লগতে মই কেইটামান জালুক এনেদৰে খুন্দি লৈছিলোঁ, তাৰে মই 1 চামুচ দিছোঁ আৰু অকণমান ৰাখি থৈছোঁ লাষ্টত দিবলৈ। এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ। অলপ সময় এনেদৰে লৰাই মই পিছত ঢাকনখন লগাই দিছিলোঁ অলপ সময়ৰ কাৰণে। এই ঢাকনখন আঁতৰাই দেখাইছোঁ। এয়া পানী ওলাবলৈ আৰম্ভ কৰিছে চিকেনৰ পৰা। এতিয়া মই এনেদৰেই লৰাই ভাজি থাকিম। মাজে মাজে এবাৰ দুবাৰমান ঢাকিও দিছিলোঁ। এয়া ঢাকনখন আঁতৰাই দেখাইছোঁ। এনেদৰে দুবাৰ তিনিবাৰমান মই ঢাকি ভাজি আছিলোঁ চিকেনখিনি। এতিয়া মই এটা জলকীয়া লৈছোঁ, জলকীয়াটো শুকান জলকীয়া, মই পুৰি এনেদৰে দি দিছোঁ। মই এটাই ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ইচ্ছা কৰিলে দুটা তিনিটা দিব পাৰে, তেতিয়া গুণটো বেছি ভাল আহে। মই এটাই লৈছোঁ, কাৰণ জ্বলা খাব নোৱাৰোঁ যে। তাৰপিছতে এতিয়া মই ইয়াতে পানী এড কৰিছোঁ, গৰম পানী। মই পানীটো একেবাৰে ব্যৱহাৰ কৰা নাই, অলপ দিছোঁ যাতে মাংসখিনি ধুনীয়াকৈ সিজি যায়। এতিয়া অকণমান ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া ইয়াতে মই দুডাল মান ধনিয়া এনেদৰে ছিগি দি দিছিলোঁ, তেতিয়া গোন্ধটো বৰ ধুনীয়া আহে। লাষ্টত দিবলৈও ৰাখিছোঁ। এতিয়া মই আকৌ ঢাকনখন লগাই দিছোঁ। এবাৰ বহুত সময়ৰ কাৰণে ঢাকনখন লগাই দিছোঁ, কমেও 20-25 মিনিটমানৰ কাৰণে। জুইটো মিডিয়াম কৰি 20-25 মিনিটৰ পাছত দেখাইছোঁ। মাংসখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া ইয়াতে মই ৰাখি থৈছিলোঁ যে আদা নহৰু খুন্দা অলপ, সেইখিনি এড কৰিছোঁ। ধুনীয়াকৈ মিক্স কৰি দিছোঁ। এতিয়া ইয়াতে মই ফাইনেল পানী দিছোঁ। অকণমান জোল টাইপ হ'লে বেছি ভাল লাগে। আৰু আপোনালোকে এই প্ৰচেছটো আপোনালোকে প্ৰেছাৰতো কৰিব পাৰে, মই কেৰাহীতেই বনাইছোঁ। এতিয়া উতল আহিবৰ কাৰণে ৰাখি দিছোঁ। এয়া ধুনীয়াকৈ উতল আহিছে। এতিয়া মই ঢাকনখন নলগাওঁ, এনেদৰেই উতলাই থাকিম। সেয়া অলপ সময় পাছত এতিয়া ইয়াতে মই ধনিয়া দিছোঁ। প্ৰথমে মান ধনিয়াখিনি দিছোঁ, তাৰপিছতে এনেই ধনিয়া অলপো দি দিছোঁ। ধনিয়া দিবই, ধনিয়া দিলে গোন্ধটো বৰ ধুনীয়া আহে, টেষ্টটো বহুত ধুনীয়া লাগে। এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ।
দেখিছেনে আমাৰ হৈয়ে গ'ল বইল চিকেন। যদি এনেদৰে খোৱা নাই এদিন বনাই খাই চাবচোন, বহুত ধুনীয়া হৈছিলে, বহুত টেষ্টি হৈছিলে আৰু একদম হেল্ডি ৰেচিপি। বেছি মা মছলা খোৱাতকৈ এনেদৰে খালে অলপ বেছি ভাল হয়। মইতো বহুত ভাল পালোঁ খাই। আপোনালোকে কেনেকুৱা পালে মোক কমেণ্টত জনাব। যদি মোৰ ৰেচিপিটো ট্ৰাই কৰে, খুবেই ভাল হৈছিলে খাবলৈ। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰি দিব আৰু যদি নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।